হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু দ্য চেনেল। আশা কৰোঁ সকলোৰে ভাল। আজিৰ এই নতুন ভিডিঅ'টোত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন কিছুমান লৈ আহিছোঁ। হৈ যোৱা গ্ৰেড 3 পৰীক্ষাৰ প্ৰিভিয়াছ ইয়েৰৰ কেইবাটাও কুৱেশ্যন ডাইৰেক্ট উঠাই দিয়া দেখা গৈছে। গতিকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনিৰ ওপৰত বহুতখিনি গুৰুত্ব দিব লাগে, কাৰণ তেনেকুৱা কুৱেশ্যনেই আহিব পৰীক্ষাত। সেইকাৰণে গ্ৰেড 4ৰ বাবে সুবিধা হোৱাকৈ এই ভিডিঅ'টোত ADRE, আছাম টেট, PNRDৰ হৈ যোৱা পৰীক্ষাৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব, লগতে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে স্প্ৰিণ্টছ বা শ্বৰ্ট ডিষ্টেঞ্চ। হিমা দাসে শ্বৰ্ট ডিষ্টেঞ্চ দৌৰৰ লগত জড়িত আছিলে। ইয়াৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰতন টাটা। যিগৰাকী মহান ব্যক্তি যোৱাকালি দেহাৱসান ঘটিছে, তেখেতৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক, তাকেই কামনা কৰিলোঁ। আৰু 2022 চনত অসম বৈভৱ পাইছিলে ডক্টৰ তপন শইকীয়া, আৰু 2023 চনত পাইছিলে ৰঞ্জন গগৈ, যিটো 2024 চনত প্ৰদান কৰা হৈছিলে। 3 নম্বৰ কুৱেশ্যনটো হৈছে, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 4 নম্বৰ কুৱেশ্যনটো হৈছে, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি। 5 নম্বৰ কুৱেশ্যনটো হৈছে, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। 6 নম্বৰ কুৱেশ্যনটো হৈছে, আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহৰ আছিলে আহোম ৰাজ্যৰ শেষৰজন ৰজা। 7 নম্বৰ কুৱেশ্যনটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱা কবিতা ঔ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বাঁহী। বাঁহীত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ঔ মোৰ আপোনাৰ দেশ প্ৰথমতে প্ৰকাশিত হৈছিলে। 8 নম্বৰ কুৱেশ্যনটো হৈছে, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। এইখিনি ADRE 2022 চনত হৈ যোৱা পৰীক্ষাত অহা কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত অহাৰ বহুতখিনি সম্ভাৱনা আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে চাই যাব গ্ৰেড 4ৰ বাবে। 9 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। ডিব্ৰুগড় জিলাত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত। আৰু সেই চিকিৎসা মহাবিদ্যালয়খন জন বেৰী হোৱাইটে 1900 চনত স্থাপন কৰিছিল হোৱাইট মেডিকেল স্কুল নামেৰে। পিছত 1947 চনৰ 3 নৱেম্বৰত আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল নামেৰে পুনৰ নামাকৰণ কৰা হয়। 10 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। তেজপুৰত বাণ থিয়েটাৰ যিটো আধুনিক ৰংগমঞ্চ আছে সেইটো অৱস্থিত তাতে, আৰু সেইটো 1906 চনত স্থাপন কৰা হৈছিলে। 11 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। গুৱাহাটীতে অসমৰ ৰাজ্যিক সংগ্ৰহালয়টো অৱস্থিত, আৰু সেইটো 1940 চনত স্থাপন কৰা হৈছিলে। 12 নম্বৰ কুৱেশ্যনটো হৈছে, কোনগৰাকী শেহতীয়াকৈ অসম কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জয়ন্ত মল্ল বৰুৱা, আৰু তেখেত টুৰিজিম মিনিষ্টাৰ হিচাপে নিযুক্তি লাভ কৰিছিলে। আৰু অসম চৰকাৰৰে হওক বা ভাৰত চৰকাৰে হওক যিখিনি মিনিষ্টাৰ আছে, কি পদত তেওঁলোক নিযুক্ত হৈ আছে সেইখিনি আপোনালোকে অলপ চাই যাব। পীযুষ হাজৰিকা ৱাটাৰ ৰিচোৰ্চত আছে, ৰণোজ পেগু এডুকেশ্যন মিনিষ্টাৰ, আৰু অজন্তা নেওগ ফাইনেন্স মিনিষ্টাৰ। 13 নম্বৰ কুৱেশ্যনটো হৈছে, 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি আছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দ্য গুৱাহাটী বেংক লিমিটেড। সেইটো আছিলে অসমত স্থাপন হোৱা সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংক। 14 নম্বৰ কুৱেশ্যনটো হৈছে, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন? আৰু তেখেতৰ নামটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 15 নম্বৰ কুৱেশ্যনটো হৈছে, ঔ মোৰ আপোনাৰ দেশ সংগীতটি কোনে সুৰাৰূপিত কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কমলা প্ৰসাদ আগৰৱালা। 16 নম্বৰ কুৱেশ্যনটো হৈছে, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলক শ্ৰীৰামপুৰে অসমৰ সৈতে সংলগ্ন কৰিছে। 17 নম্বৰ কুৱেশ্যনটো হৈছে, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ইট ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। সেইখন বন্যপ্ৰাণী অভয়াৰণ্য যিখন নেকি মৰিগাঁও জিলাত অৱস্থিত। 18 নম্বৰ কুৱেশ্যনটো হৈছে, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শৰাইঘাট ব্ৰিজ। শৰাইঘাট দলং হৈছে গুৱাহাটীৰ সমীপৱৰ্তী, যিখন নেকি 1962 চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্ঘাটন কৰিছিলে, আৰু সেইখন এখন ৰেল কাম ৰোড ব্ৰিজ, যিখনৰ লেংথ হৈছে 1.49 কিলোমিটাৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। শিৱসাগৰৰ পৰা
অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশিত হৈছিলে আৰু যিখন নেকি 1846 চনত প্ৰকাশিত হৈছিলে। 20 নম্বৰ কুৱেশ্যনটো হৈছে 1942 চনত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন কি আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গহপুৰ। গহপুৰতে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিলে। 21 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষা উন্নতিত ডেছ সভা খালী ঠাই পূৰ কৰা শব্দটো হৈছে, ইয়াৰ অপশ্যনখিনিৰ ভিতৰত আপোনালোকে সকলোৱে জানে সাধিনী হ'ব, মানে অসমীয়া ভাষা উন্নতি সাধিনী সভা, যিটো নেকি 1888 চনৰ 25 আগষ্টত প্ৰতিষ্ঠা হৈছিলে। 22 নম্বৰ কুৱেশ্যনটো হৈছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলী। মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ সপ্তকাণ্ড ৰামায়ণখন লিখি উলিয়াইছিলে। 23 নম্বৰ কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। গুৱাহাটীতে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন অৱস্থিত, যিখন নেকি 1958 চনৰ 1 আগষ্টত মুকলি কৰি দিয়া হৈছিলে। 24 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাতে অসমৰ একমাত্ৰ সৈনিক স্কুলখন অৱস্থিত। 25 নম্বৰ কুৱেশ্যনটো হৈছে নুমলীগড় শোধনাগাৰটো কোনখন জিলাত অৱস্থিত? এইটো আপোনালোকে সকলোৱে জানে গোলাঘাট জিলাত নুমলীগড় শোধনাগাৰটো অৱস্থিত। 26 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 7। 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে। 27 নম্বৰ কুৱেশ্যনটো হৈছে আহোমসকল অসমলৈ আহিছিল, মানে আহোমসকল কোনটো পৰ্বতেদি অসমলৈ আহিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাটকাই পাছ। পাটকাই পাছেদি আহোমসকল অসমলৈ আহিছিল। 28 নম্বৰ কুৱেশ্যনটো হৈছে অসমত তৈলৰ উপস্থিতিৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লেফটেনেণ্ট আৰ উইলকক্সে। তেখেতে অসমত তৈলৰ উপস্থিতিৰ আৱিষ্কাৰ কৰিছিল। 29 নম্বৰ কুৱেশ্যনটো হৈছে অসম দিৱস উদযাপন কৰা হয় কিমান তাৰিখে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2 ডিচেম্বৰ, মানে 2 ডিচেম্বৰত অসম দিৱস উদযাপন কৰা হয়। 30 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন নগৰক অমৰ প্ৰেমৰ নগৰ বুলি জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। তেজপুৰক অমৰ প্ৰেমৰ নগৰ বুলি জনা যায়। 31 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিলে অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক। 32 নম্বৰ কুৱেশ্যনটো হৈছে 1867 চনত প্ৰথম অসমীয়া অভিধান কোনে যুগুতাইছিল আৰু প্ৰকাশ কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাইলছ বনছন। মাইলছ বনছনে প্ৰথমখন অসমীয়া অভিধান প্ৰকাশ কৰিছিল। 33 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ পঞ্চায়তী ৰাজ আইনখন কোনখন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আছাম পঞ্চায়তী ৰাজ এক্ট 1994। সেইখনেই হৈছে বৰ্তমান অসমৰ পঞ্চায়তী ৰাজ আইনখন। 34 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া আধুনিক নাট কোনখন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামনৱমী। 35 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো চনেট? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি হৈছে এখন চনেট। 36 নম্বৰ কুৱেশ্যনটো হৈছে নিমাতী কন্যা নাটখনৰ লেখক কোন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে নিমাতী কন্যা নাটকখনৰ লেখক। 37 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দৃষ্টি আৰু দৰ্পণ। দৃষ্টি আৰু দৰ্পণ হৈছে ভৱানন্দ দত্তৰ দ্বাৰা ৰচনা। 38 নম্বৰ কুৱেশ্যনটো হৈছে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰিছিলে। 39 নম্বৰ কুৱেশ্যনটো হৈছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অজন্তা নেওগ। অজন্তা নেওগ হৈছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী। 40 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভূটান। ভূটানে অসমৰ সৈতে সীমা স্পৰ্শ কৰে। 41 নম্বৰ কুৱেশ্যনটো হৈছে চুহুংমুহুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম কি আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফ্ৰাছেংমুং বৰগোহাঁই। 42 নম্বৰ কুৱেশ্যনটো হৈছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অনামিকা। অনামিকা আছিল জুবিন গাৰ্গৰ প্ৰথমটো এলবাম। 43 নম্বৰ কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কিং অৱ বাৰ্মা। বাৰ্মাৰ ৰজাৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। 44 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাজো। হাজোতে পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। 45 নম্বৰ কুৱেশ্যনটো হৈছে শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰামসিংহ। ৰামসিংহ আছিলে মোগলৰ সেনাপতি আৰু আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন।
46 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হলং। হলং গছ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। 47 নম্বৰ কুৱেশ্যনটো হৈছে পকী কোনগৰাকী ব্যক্তিৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 48 নম্বৰ কুৱেশ্যনটো হৈছে সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেল মেটেল ইণ্ডাষ্ট্ৰী। কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰাৰ বাবে সৰ্থেবাৰী বিখ্যাত। 49 নম্বৰ কুৱেশ্যনটো হৈছে লাই হাৰৱা উৎসৱটি কোন জনগোষ্ঠীৰ সৈতে জড়িত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেইটি। মেইটি জনগোষ্ঠীৰ সৈতে লাই হাৰৱা উৎসৱটি জড়িত। 50 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আইৰেও সন্দিকৈ। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আৰু নেক্সট ভিডিঅ'ত বাকীখিনি মই কুৱেশ্যন লৈ আহিম। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।